আহক ওটা আহক ভাত খাকি বাহ বোৱাৰী আজি তৰকাৰীখন বৰ সোৱাদ হৈছে দেই সঁচাই খোৱা দিছিলে দেউতা থেংক ইউ তাইহে বৰ ভাল ভাত তৰকাৰী ৰান্ধে মই মানে একোৱে ৰান্ধিব নাজানো এইজনী অহাৰ পৰা বাপেক পুতেক মোক কোনেও গুৰুত্ব নিদিয়া হ'ল আইডিয়া বোৱাৰী এইবোৰ কি ৰান্ধিছা কি চিন্তা কৰি থাকা মইতো চব জোখতে দিছিলোঁ কিয় ইমান নিমখ চোকা হ'ল কোনে কৰিব পাৰে এইবোৰ চাগে আমাৰ শাহুমাৰে কাম হ'ব চালি বুঢ়ী তোক মই এসেকা দিহে এৰিম কি কৰা যায় হেৰা শুনিছা কাইলৈ মোৰ মিটিং এখন আছে মোৰ কাপোৰকেইটা ভালকৈ ধুই প্ৰেছ কৰি থৈ দিবা এতিয়াতো বয়স হৈছে ভুলতে আকৌ উজলা দি নিদিবা এইটোৱেই চান্স বাহিৰত কোনো নাই ডাঙৰ বোৱাৰী এগিলাচ পানী আনাচোন মা আপুনি পানী গিলাচ নিজে লৈ খাওকচোন মই বাবুক টোপনি নিয়াই আছোঁ এইজনী খালি বাবুক টোপনি নিয়াইছোঁ বুলি কয় চব কাম মোৰ মূৰত ঢালি দিয়ে আজি ডাঙৰ পোনা আহিলে তাইক যদি মই গালি খুৱাব নোৱাৰো মোৰ নামো এপাহি নহয় বোপাই এইজনী কি চপাই আনিলি আজি কাহি মই মৰিব ওলাইছো তথাপিতো এইজনীয়ে এটুপি পানী নিদিলে মোক ৰুমি কি শুনিছো এইবোৰ হেই কি কথা কৈছে আপুনি দেখোন মোক মাতাই নাই পানী এগিলাচ লাগে বুলি হাই ৰাম এই দুজনী এতিয়া মোক পাগল কৰি পেলাব জানা তেতিয়া মই বাবুক টোপনি নিয়াই আছিলোঁ হে প্ৰভু বচোৱা মোক এই দুজনীৰ পৰা পাইছ বুঢ়ী তই মোক গালি খোৱাৰ প্লেনিং কৰি আছিলি কিন্তু একো কৰিব নোৱাৰিলি এইজনী নাটক চা হে ভগৱান মোক উঠাই লোৱা হেল্ল' কি কৰি আছা ভাল পিছে
পিছে শ্বপিং মল কেতিয়া যাম বুলি ভাবিছা? এইজনী ৰবা হা, হাজবেণ্ডে ফোন কৰিছে। হেল্ল', কোৱা, তুমি কেতিয়া ছুটি লৈ আহিবা? ভাত খালো। চব্জিখিনি ইমান ধুনীয়া হৈছে। মায়ে কৈছে ইমান ধুনীয়া টেষ্টি চব্জি বনাইছা। এইজনী তোক এক এসেকা দিব হৈছে। তাই মোক ভাত বনাই খুৱাইছে। আজি 1 সপ্তাহ হ'ল চালি পাকঘৰত সোমোৱা নাই। এনি টাইম মোবাইলটোকে পিটিকি থাকে। তোক আজি বিহু দেখুৱাই আছো। চালি বুঢ়ী, তোৰ ইমান সাহ। আজি সন্ধিয়া তোৰ কি গতি কৰোঁ চাই ল'বি। পালি বেটি, মজা পালি। বোৱাৰী, গোসাঁই ঘৰৰ যোগাৰখিনি কৰি দিলানে? মই প্ৰাৰ্থনা কৰিব যাওঁ। No. চালি বুঢ়ী, পালি এতিয়া মজা, আৰু পাবি। মাৰক জোকাই ল'ব আহ। বোৱাৰী, তুমি ক'ৰবালৈ যাব ওলাইছা নেকি? মা, মই অলপ শ্বপিং কৰি আহোঁগৈ। কি? এইবোৰ কাপোৰ পিন্ধি তুমি শ্বপিং মললৈ যাবলৈ ওলাইছা? কিয়? বেয়া দেখিছে নেকি? একদম ভিখাৰী লাগিছে। ভিখাৰী? নোৱাৰা, তুমি এনেকৈ যাবলৈ নোৱাৰা। তুমি চৌধুৰী পৰিয়ালৰ বোৱাৰী হয়। এটা সন্মানৰ কথা আছে, আমাৰ ষ্টেটাছৰ কথা আছে। তুমি এইবোৰ ভাবিব লাগিব এতিয়াৰ পৰা। ব'লা ভিতৰলৈ ব'লা, মই তোমাক ধুনীয়া ড্ৰেছ কিছুমান উলিয়াই দিওঁ আৰু কিছুমান গহনা উলিয়াই দিওঁ। কি গহনা? মই তোমাক ধুনীয়া ধুনীয়া কাপোৰ উলিয়াই দি আছো। গহনা গাঁঠৰি পিন্ধি ধুনীয়াকৈ যাবা। একদম সুন্দৰ। এইবোৰ ধুনীয়াকৈ পিন্ধি ধুনীয়াকৈ ওলাই লোৱা, যাতে মানুহে দেখিলে ক'ব লাগে যে তুমি আমাৰ পৰিয়ালৰ বোৱাৰী। পিন্ধা জলদি। ভগৱান, মোক বচোৱা। এতিয়া মই এইবোৰ পিন্ধি বজাৰলৈ যাম। এতিয়াহে ধুনীয়াজনী হৈ পৰিছা। ইমান যে ধুনীয়া লাগিছে তোমাৰ। নাজানা লাগে। বহুত ধুনীয়া লাগিছে। এতিয়া ডকাইতে মোক উঠাই নিনিলেহে হ'ল। হে ভগৱান।